BPFनि जानानै दिनै जोङो बिटिसिनि मान गोनां गाहाय खुंगिरि मुस्रि हाग्रामा महिलारिखौ गांसे आर'नाइजों बरायग्रोनो थाखाय आगान सुरबाय। गिबियावनो जोङो बरायगोन बिटिसिनि मान गोनां गाहाय खुंगिरि हाग्रामा महिलारि। प्रथमे আমি সম্বোধনা জনাম আমাৰ বিটিসি ঐক্য কাৰ্যবাহী সদস্য ফিজৰ হাগ্ৰামা महिलारि স্যার। দ্বিতীয়ত আছে বিটিসি नैथियाव दङ जोंनि बिटिसिनि मान गोनां गाहाय खुंगिरि रिहन दैमारि। बेनि उनाव दङ अखমৰ केबिनेट मिनिस्टार श्रीजुत सरन सार। আমি এখন আর'নাইৰে সম্বোধনা জনাবলৈ ওলাইছো। ইয়াৰ পিছতে আছে বেনি উনাव दङ बिटिसिनि मान गोनां एग्जीक्यूटिव मेम्बार महफुज जामा मुस्रिफ्रेस मोसाहारि बिथांखौबो गांसे आर'नाइजों बरायनो थाखाय खावलायबाय। ইয়াৰ পিছতে আছে আমাৰ মাজত বিটিसिनि स्पीकार जोंनि बिटिसिनि मान गोनां एमपिजि त्रिबिर दैमारि सार बिथांखौ गांसे आर'नाइजों बरायनो थाखाय खावलायबाय। बेनि उनाव दङ बिटिसिनि मान गोनां एमसिएलए शामसुन्दि सार बिथांखौबो गांसे आर'नाइजों बरायनो थाखाय खावलायबाय। আমার মাঝে উপস্থিত আছেন বিটিসি মাননীয় এক্সিকিউটিভ মেম্বার বেগম আক্তারা ম্যাডাম। লগতে আছে जोंनि लोमसाव दैमारि सार। আমার মাঝে উপস্থিত আছেন বেগম আক্তারা বাইদেউ। তেখেতক এখন আর'নাইৰে সম্বোধনা জনাবলৈ অনুৰোধ জনোৱা হ'ল। লগতে আছে এমচিএলএ তপন সাৰ। তেখেতক এখন আৰ'নাইৰে সম্বোধনা কৰিবলৈ জনোৱা হ'ল। जोङो दिनै मोनसे जर'खा हाबाफारि खुंदों आरो बे रंजानाय जर'खा हाबाफारियाव फंनैसो बिबुंथि लाखिनो थाखाय बिटिसिनि मान गोनां गाहाय खुंगिरि। नमस्कार देই खुलुमबाय। আজি আমাৰ ওদালগুৰি জিলা বিটিএফ দলৰ যিটো উদ্যোগৰ যিটো কি বুলি ক'ম আমি বিজয় উৎসৱ যিটো এই উদযাপন ইয়াত উপস্থিত থাকিবলৈ পাই মই নিজকে খুব ভাল লাগিছে। এনেধৰণে মই আজি বিটিসি চিফ হোৱাৰ পিছত প্ৰথমবাৰ মই বিটিসি অফিচৰ পৰা বাহিৰত ওলাইছে বুলি আমি ক'ব পাৰোঁ। প্ৰথমবাৰ আজি ওদালগুৰিত মই আহিছোঁ ভিজিট। ওদালগুৰি জিলাত আহি পেলাই মই প্ৰথমে কি কাম কৰিছোঁ, খুব ভাল আঁচনি এই যে খোৱাপানী আঁচনি যিটো জেজেমৰ 107 কোটি যিটো প্ৰজেক্ট ভেৰগাঁও এই চামৰাং নলাই আৰু গুৰিয়াদাৰ এই অঞ্চলৰ ৰাইজৰ যিটো খোৱাপানীৰ বহুত বছৰৰ পৰা মানে বহুত কষ্ট পাই আহিছিলোঁ, অভাৱ অভিযোগ মানে সমস্যাত পৰি আছিলোঁ খোৱাপানীৰ ক্ষেত্ৰত। সেইটো আমি আজি অসম চৰকাৰৰ জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া আহিছিলে কৃষি মন্ত্ৰী, লগতে আমাৰ ৰিহন दैमारि ডাঙৰীয়া আছিলে, লেমচাও दैमारि ডাঙৰীয়া আছিলে, আক্তাৰা বাইদেউ আছিলে। আমি সকলোৱে মিলি পেলাই আজি একটা প্রথম মানে উদ্বোধনী মানে ওপেনিং পিএইচসি জেজেমৰ যিটো পিএইচসিৰ যিটো উদ্যোগ সেইটো আমি ওপেনিং কৰিব পাৰিছোঁ। প্ৰথম বিটিসি চিফ হোৱাৰ পিছত প্ৰথম এইটো এই কিবা চামৰাং নলাই আৰু গুৰিয়াদাৰ অঞ্চলত 25,000 ৰাইজৰ খোৱাপানীৰ আঁচনি মই আজি উদ্বোধন কৰিছোঁ। ইয়াৰ নেক্সটতে আমি কি বড়বাজাৰ লক্ষা সমষ্টিৰ বড়বাজাৰ ধনশী নদীৰ ওপৰত কমেও ইয়াত 100 কোটি বেছি যাব পাৰে এই দলটি। সেইটো মই আজি ফাউণ্ডেশ্যন কৰিলোঁ। প্ৰথমবাৰতে যাত্ৰা বিটিসি অফিচৰ পৰা ওলোৱাৰ পিছত যিটো যাত্ৰা এইটো শুভ হওক, সেইকাৰণে মই আজি ৰাতিপুৱা অলপ বাথৰুমত অলপ নমস্কাৰ কৰি আহিছোঁ। ৰাতিপুৱা উঠাৰ পিছতে মই একদম আজি যাত্ৰাটো ভাল হওক বুলি মই অলপ
ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি পেলাই ওলাইছোঁ। যেটো দেখিছোঁ মোৰ যাত্ৰাটো ভালে ভালে লৈ আছে। ভাল না? ৰাতিপুৱা অলপ ভগৱানক বিশ্বাস কৰ, ঈশ্বৰক বিশ্বাস কৰ। ৰাতিপুৱা ওলোৱা আগতে মই আজি ভগৱানৰ ওচৰত ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই পেলাই প্ৰাৰ্থনা কৰি ওলাইছে কাৰণে মোৰ যাত্ৰাটো ভাল। জানে একো হোৱা নাই এতিয়ালৈকে, যোৱা সময়ত কিবা হয় নেকি মই নাজানো, কিন্তু এতিয়ালৈকে ভাল, এতিয়ালৈকে ভাল। চাওক ধৰ্ষী দলং ফাউণ্ডেশ্যনৰ পিছত নেক্সট DCO ইয়াৰ আমাৰ ডিষ্ট্ৰিক্ট ফাউণ্ডেশ্যন DC ডাঙৰ উইকেট দিটো হৈছে। সেইটো হ'ল আমাৰ BTC চুক্তিৰ দ্বাৰা দি পোৱা। BTC চুক্তি 2003 চনৰ 10 ফেব্ৰুৱাৰীত হৈছিলে আৰু 9 মাহ পিছত অক্টোবৰ মাহত আমাৰ এই BTC চুক্তিটো পাৰ্লিয়ামেণ্টত এক হিচাপে পাছ হৈছিল। ইয়াতে এই ডিষ্ট্ৰিক্টবিলাক পোৱাটো জানে চিৰাং, বাক্সা আৰু ওদালগুৰি। আজি 30 অক্টোবৰ 3টা নতুন জিলাতো আমি BTC চুক্তিৰ দ্বাৰা পাবলৈ সক্ষম হৈছে। ইয়াতে আমাৰ DC ডাঙৰীয়াই আজি একদিনীয়া কাৰ্যসূচী লৈ পেলাই বহুত প্ৰভাৱ চলাইছিল। ইয়াত মই উপস্থিত হৈছোঁ। ইয়াৰ পিছত এতিয়া লাষ্টত এইটো হ'ল আমাৰ BPF দলৰ বিজয়ী উৎসৱ, হয় না? ৰংজাবাইলা সাচিতাল্লা নম্বর ভোটিং করেছে সঙ্গে না করা নাই? ভাত স্বাস্থ্য দিছে বলে খোয়া পানি ভাত না দিয়া নাই, ভাত খাব দিছে, পানি খাব দিছে, নিশ্চয় এইবিলাক খোৱাটো পাতে। সরকারটো হয়েছেতো না, সরকারটো হয়েছে, খাব খোৱা নোখোৱা এইটো পাতে, সরকারটো হয়েছে। এতিয়া কি হ'ল, আমি নির্বাচনের সময়ত আপোনালোকৰ ওচৰত কি প্ৰতিশ্ৰুতি দিছে সেইটোহে আমি কাম কৰিব লাগে। কাম কৰিব লাগে মানে ইয়াতকে ডাবল কাম কৰিব লাগে, জানে? আমি যি কাম কৰিম ভালৰ কাৰণে কৰিম। আপোনালোকে ধৈৰ্য থাকক, চাই থাকক। আমি আপোনালোকে যিটো বিচাৰিছে ওদালগুৰি হিচাপে বা BTC বাকী ৰাইজে যিটো বিচাৰি আছে ইয়াতকে ডাবল গুণ কাম কৰিবলৈ দেখাই দিয়ে, জানে? মাটিৰ পাতা কৈছে এইটোতো দিবই, বেছি দিন নাই আৰু তো দিম বুলি পিছে দিব। চলিও থাকিছে কিবা গ্যারান্টি, 5টা গ্যারান্টির কথা কৈছে। যে 5টা গ্যারান্টি 100টা গ্যারান্টির ওপৰত আছে। দিম আমি বিৰাট কৰিব লগা আছে, আমি কৰিম। কোনো চেষ্টা কৰিব নালাগে। আমাৰ ওদালগুৰি হওক, যিমান জাতি জনগোষ্ঠী যিখিনি আশা কৰি পেলাই আপোনালোকে আমাক সহযোগ কৰিছে। বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন সমস্যা আছে, বেলেগ বেলেগ সমস্যা আছে। সরকার আহিছে, আপোনালোকে বিশ্বাস কৰি পেলাই আমাক সহযোগ কৰিছে। এই আপোনালোকে কি আশা কৰিছে এইটো মই পূৰণ কৰিম বুলি ইলেকশ্যনৰ সময়তো মই কৈছোঁ আৰু মই কৰি পেলাই দেখাইছোঁ। কৰিব পাৰে, ইচ্ছা থাকিলে কৰিব পাৰে, একো নহয়। আপুনি যদি ইচ্ছাই নাথাকে একো কৰিব নোৱাৰিব। চাওক আজি ধৰ্ষী দলং কোনে ক'ব পাৰে ইয়াত দলং হ'ব বুলি? মানুহৰ ইচ্ছা থাকিব লাগে কাম কৰিবলৈ, তেতিয়া আপুনি চব কিছু পাৰিব, জানে? ইচ্ছা থাকিব লাগিব, ইচ্ছা থাকিলে চব কিছু পাৰে। পইচা কি অভাৱ? আপুনি কাম কৰি পেলাই দেখুৱাওকচোন কিমান পইচা লাগে, পাই থাকিব আপুনি। এতিয়াতো আমাৰ হিচাপত 1 টকা পইচা থাকিব নালাগিছিল। বাজেটটো নৱেম্বৰত, ইণ্টাৰিম বাজেটটো নৱেম্বৰতে হয়। ইণ্টাৰিম বাজেট 6 মাহৰ, ইলেকশ্যনটো যিহেতু এপ্ৰিল মাহত হ'ব 2026। এতিয়া এই 6 মাহৰ চলিবৰ কাৰণে অসম চৰকাৰে একটা বাজেট দাখিল কৰিব, বাজেট কৰিব নৱেম্বৰ মাহত। ইয়াৰ পিছতহে আমি পইচা পাম। কিন্তু
বাজেটত আগতে আমাৰতো বিটিচি চৰকাৰটো হৈ গ'ল আমি দিনা অক্টোবৰ 5 তাৰিখত অট্ৰেকিং হৈ গ'ল অট্ৰেকিং হোৱাৰ পিছত আমাৰ অফিচাৰসকলে দেখুৱালে মেলা পইচা আছে বোলে প্ৰমোদ ইউজ কৰিব কাৰণে কৰি আছে এই 2 মাহৰ আমি প্ৰমোদ ব্যৱহাৰ কৰিব নোৱাৰা পইচাটো আমি ব্যৱহাৰ কৰি আছে খাওয়াত ঠান্ডা থাকলে কেনেকৈ ব্যৱহাৰ কৰিব পাৰি এইবিলাক পইচা নিজৰ বুলি ভাবি পেলাই থৈ আছে পকেটত এনেকুৱা লাগে এইবিলাক পইচাটো কি ওলাই দিলে হয় ৰাইজক ওলাই দিলে হয় টিচিএল আছে ডিএমসকল আছে এমচিএলসকল আছে ব্লক কমিটি আছে ইহঁতক একটা চহি বান্ধি পেলাই ওলাই দিলে পটাপট হৈ যায় নিজে উঠোঁ আমি যোৱাকালি চহি গৈছে এতিয়া ব্লক আহিছে কৰক কামটো এনেকুৱা কৰে নিজৰহে পইচা দিয়ে ৰাখি আছে ব্যৱহাৰ কৰা এনেকুৱা কৰি লাগে পইচা ৰাইজক কাম কৰিবৰ কাৰণে আপোনাক পইচা দিছে আপুনি এইটো ব্যৱহাৰ কৰক বাছ আপোনাৰ নিজৰ পকেটত পইচা নোৱাৰিছে ৰাইজৰ কাৰণে পইচা দিছে চৰকাৰে এইটো ৰাইজে কাম কৰিব মানে কি শিক্ষা কৰিমতো আৰু মেলা পইচা আছে ধান্দাটো খাওয়ার ধান্দা আছে কিন্তু মানুহটো একদম ব্যবহার কৰিব পৰা নাই ধান্দা এইটো যেন প্ৰমোদক ধন্যবাদ দিব লাগিব যে পইচাটো চব ব্যৱহাৰ কৰিব পৰা নাই আছে আমি এতিয়া ব্যৱহাৰ কৰিম আৰু আমাৰ নতুন চৰকাৰৰ নতুন পইচাটো নৱেম্বৰ লাষ্ট ফালেহে আহিব দেই চিন্তা কৰিব নালাগে মই কৈছোঁ আমি কাম কৰিম যেনেকৈ কৈছে এনেকৈ কাম কৰিম দেই থেংক ইউ ধন্যবাদ